Hello guys, welcome to my YouTube channel. So guys, আজিৰ ভিডিঅ'টো হ'ব hoia baciu ফৰেষ্টৰ মিস্ত্ৰীসমূহৰ বিষয়ে দ্বিতীয় খণ্ড। প্ৰথম ভিডিঅ'টোত কোৱাৰ দৰে এই ফৰেষ্টখনত সঘনাই বহুতো ভয় লগা আৰু শিহৰণকাৰী ঘটনা সংঘটিত হৈ আহিছে। উদাহৰণস্বৰূপে যেনে এই জংঘলত যিসকল মানুহে ঘূৰিবলৈ যায় আৰু জংঘলৰ ভিতৰত সোমাই যায় তেওঁলোকৰ লগত বিভিন্ন ভয় লগা ঘটনা সংঘটিত হয়। যেনে কাৰোবাৰ গাত বিভিন্ন দুখ পোৱাৰ চিন, যেনে কোনোবাই দীঘল দীঘল হাতেৰে খামুচি ধৰিছিল। কোনো লোকৰ আকৌ জংঘলত সোমোৱাৰ পিছত মূৰ ঘূৰণি, বমি, এনজাইটি আদি হৈ যায়। কিছুমান লোকৰ আকৌ টেম্পৰাৰী মেমৰি লছ পৰ্যন্ত হৈ যায়। ইয়াতে মন কৰিবলগীয়া কথা এইটো যে যিসকল লোক সেই জংঘললৈ যায় এই সকলোৱে এটা কমন কথা কয় যে জংঘলত প্ৰৱেশ কৰাৰ কিছু সময় পিছতে তেওঁলোকৰ এনে অনুভৱ হয় যেন দূৰৰ পৰাই তেওঁলোকক কোনোবাই চাই আছে, তেওঁলোকক পিছা কৰি আছে, তেওঁলোকলৈ যায়, তেওঁলোকৰ পিছে পিছে যেন কোনোবা আহি আছে, তেওঁলোকৰ এনে অনুভৱ হয়। স্থানীয় লোকসকলে বিশ্বাস কৰে যে এই ফৰেষ্টখনত বৰ্তমান সময়ত সংঘটিত হোৱা ভয়াৱহ আৰু গাৰ নোম শিয়ৰি উঠা ঘটনাবোৰৰ মুখ্য কাৰণ হ'ল বহু শতিকা আগতে সংঘটিত হোৱা এক গণহত্যা। বহু শতিকা আগতে এই জংঘলৰ ওচৰ পাজৰত থকা কৃষকসকলক অতি নিৰ্মমভাৱে হত্যা কৰা হৈছিল আৰু তেওঁলোকৰ আত্মা এই জংঘলৰ চাৰিওপাশে ঘূৰি ফুৰে আৰু জংঘলৰ ভিতৰলৈ যোৱা মানুহসমূহক চাই থাকে। ইয়াৰ বহুতো প্ৰমাণ পোৱা গৈছে। কেতিয়াবা এই জংঘলখনলৈ ফুৰিবলৈ যোৱা মানুহবোৰৰ বহুতো ভয়াৱহ অভিজ্ঞতা হৈ আহিছে। তেওঁলোকৰ বহুতে কয় যে জংঘলত প্ৰৱেশ কৰাৰ কিছু সময় পিছতে তেওঁলোকে কিছুমান শব্দ শুনিবলৈ পায়, যেন কোনোবাই হাঁহি আছে, কেতিয়াবা আকৌ যেন কোনোবাই চিঞৰি আছে। আকৌ কেতিয়াবা তেওঁলোকে দেখে যে কিছু দূৰত কুঁৱলীৰ মাজেৰে কোনোবাই যেন চাই আছে তেওঁলোকক। উজ্জ্বল সেউজীয়া বৰ্ণৰ চকু ঠিক তেওঁলোকৰ পিনে চাই থাকে। তেওঁলোকে যিপিনে মূৰ ঘূৰাই সেই পিনেই সেই সেউজীয়া চকুবোৰে তেওঁলোকক চায়। এই জংঘলখনত অতীতৰে পৰাই বহুতো লোকৰ ৰহস্যজনকভাৱে মৃত্যু হৈ আহিছে। কোনেও নাজানে এই মৃত্যুবোৰৰ কাৰণ কি। এই জংঘলখনৰ আন এটা ভয় লগা কথা হৈছে যে এই জংঘলখনত এটা সম্পূৰ্ণ এলেকা গোটেই মৃত। তাত কোনো ধৰণৰ খেতি বাতি, কোনো ধৰণৰ ঘাঁহ বন আদি একোৱেই নগজে। এই এলেকাটোত স্থানীয় বাসিন্দাসকলে কোৱা মতে অতীতৰে পৰাই বিভিন্ন ধৰণৰ পেৰানৰ্মেল এক্টিভিটি হৈ আহিছে। সেইবাবে এই ঠাইখনক ডেড জ'ন বুলি কোৱা হয়। এই জংঘলখনত অতীতৰে পৰাই বহুতো লোকৰ ৰহস্যজনকভাৱে মৃত্যু হৈছে। ফৰেষ্টখনৰ এই অঞ্চলটো কিয় এনেকুৱা? এই প্ৰশ্নৰ উত্তৰ আজিলৈকে কোনেও দিব পৰা নাই। এই ফৰেষ্টখন সঁচাকৈ এক ৰহস্যজনক আৰু স্কেৰিয়েষ্ট ফৰেষ্ট।